কি কৰিব ৰে হেমন্ত বাপ কি কৰিব আমি আমাৰ চিঙাৰ নুঠে খৰকনা দিলি তো বাবাৰে আমি কি খায়া বাচি হেমন্ত বাবাৰে চাউলখিনি চাউল কাটিল হেমন্ত পেঞ্চন বন্ধ কৰিল হেমন্ত বাবাৰে আমাৰ উপায় কি কৰি চিঠাই চাউল পাইছ না নাপাইছে নাপাং চাউল নাপায় চাউল নাপাং কিয়তে ওই কিবা আধাৰ কাৰ্ড নোহাতে আধাৰ কাৰ্ড নাই চিঠাই নাই নুঠেকে ওই কিবা সিংগেল না ৰিংগেল কয় ফিংগাৰ নুঠে সেইকাৰণে চাউল নাপাইছে আধাৰ কাৰ্ড দুইটাই উঠিছোঁ নাইয়ে উঠে আৰু বৃদ্ধ পেঞ্চনতে নাই ওইও নাই কিয় নাইতে এরা কিয় নাই ওই উগো নোহাতে নাই গো মানে কি নাই ফিংগারপ্রিন্ট নাই ও আঙুলটি চাপ গিলা নুঠে নুঠে বামনি টিলা তো হেৰি ওই কিবা কয় ওইটাই 500 টাকা ভরিয়া হেৰি করলুম ওতেও নুঠিল এও আর অকল ছটা বলে দে হেৰি তোমাকে পয়সা দম তুমি রাই বানাও আর কি ওমিরা বাহিলা কিছুই নকয় নুঠিলে কি করা যায় উঙ্গা করিয়া কাটিছে চাউলও কাটিছে বৃদ্ধ পেঞ্চনও কাটিছে ও নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণিতা সৰকাৰ মই এই বাজিতপাৰা গাঁৱৰ আশাকৰ্মী হয় মই প্ৰথমতে এই নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ মই আজি এইখিনি ক'ব পাৰি এই মানে জিঠাইৰ লাগানি মই আয়ুষ্মান কাৰ্ড বনাব আহিছিলোঁ বনাব আহি মানে জিঠাই আধাৰ কাৰ্ডখন খুজিলোঁ মানে আধাৰ কাৰ্ডখন নাই বোলে কিয় নাই হয় আধাৰ কাৰ্ডখন নাই হয় মানে এই হাতখন বোলে একেবাৰে নামানে তাই ফাটা হৈছে ফিংগাৰ প্ৰিণ্ট নুঠে মানে নুঠাৰ কাৰণে মানে আধাৰ কাৰ্ড নহ'লেতো আমি আয়ুষ্মানখনকো বনাব নাপাৰোঁ তে মানে আয়ুষ্মান আহিলে বা ইমাৰ ঘৰৰ পৰিয়ালে কয় আৰু আয়ুষ্মানখন নোহোৱাৰ কাৰণে মানে বৃদ্ধ পেঞ্চন পাইছিল সেইখিনিও কাটা খাইছে আৰু এই চাউল খোৱা চাউলের কাৰ্ড আছিল মানে চাউলের পৰা কাৰ্ডখনৰ পৰা নামখন কাটা খাইছে নামটা আৰু ইতিমধ্যে ঘৰো বোলে নাই পাই এইখিনি মই জানিব পাৰিলোঁ আৰু কি